আজি আপোনালোকলৈ অন্য এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। ইউনিক বুলি এইকাৰণে কৈছোঁ যে মই আগতে তেনেকুৱা দেখা নাই, যদি কোনোবা খায়ো মই আজি নিজে ট্ৰাই কৰিছোঁ। ভিডিঅ'টো চাওকচোন। এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু মই পিংকি আপোনাৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া মোৰ হাতত আছে এইটো কচু, কি কয় আমি মাটি কচু বুলি কওঁ। আৰু এই কচুৰ মই আজি এটা ৰেচিপি বনাম, অকণ বেলেগ ষ্টাইলত বনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি পেজটোত নতুন হয় তেতিয়াহ'লে পেজটো ফ'ল' কৰিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কচুৰে কেনেকৈ বনাম। যিহেতু কচুৱে বনাম বুলি কৈছোঁ, কচুৰ এনেদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ। এটা কচু লৈ লৈছোঁ আৰু তাত মই দিম এতিয়া এয়া নহৰু, অকণমান আদা, এটা বিলাহী, এফাল পিঁয়াজ এটাও ল'ব পাৰে, মই এফাল লৈছোঁ। আৰু ভালদৰে এইখিনি কাটি কুটি লওঁ। আৰু পিঁয়াজ আৰু যিটো বিলাহী সেইটো একদম সৰু সৰুকৈ কাটি লৈছোঁ। কিয় কাটি লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, জানিব পাৰিব। অলপমান বেলেগ টাইপকৈ বনাম আজি। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আৰু বিলাহীটো চাওক, একদম প্ৰথমতে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া গোটেইখিনি কাটি মেলি ল'লোঁ। লগত এটা ভোট জলকীয়াও লৈছোঁ। আৰু প্ৰথমতে আদা নহৰুখিনি থেতেলাই ল'ম অকণমান। আৰু এই খুন্দনাটোতে মই বিলাহীখিনিও খুন্দি ল'ম, যিহেতু বিলাহীখিনি একেলগে দিলে খুন্দিবলৈ দিগদাৰ, খুন্দনাটো সৰু হয়। সেইকাৰণে আগতে আদা নহৰুখিনি থেতেলিয়াই লৈ বিলাহীখিনি এনেদৰে খুন্দি লৈছোঁ। কাৰণ বিলাহীখিনি যেতিয়া এনেদৰে খুন্দি লোৱা হয় তেতিয়াও এটা বেলেগ এটা ফ্লেভাৰ আহে। সেইকাৰণে মই আজি নিজাকৈ এইটো ট্ৰাই কৰিছোঁ। আপোনালোকেও কৰি চাবচোন তেনেদৰে, কাৰণ ডাইৰেক্ট মিক্সিত দিলেতো পূৰা গলি যায়, তেনেকৈও ভাল নালাগে। আৰু এতিয়া এটা কেৰাহীত অকণমান তেল লৈছোঁ। অলপ তেলটো বেছিকৈ লৈছোঁ, কাৰণ মই আগতে কচুখিনি ফ্ৰাই কৰি ল'ম। আৰু যেতিয়া কচুখিনি এনেদৰে ফ্ৰাই কৰি লোৱা হয় নহয়, কচুৰ পৰা যে এটা বিজলীয়া ভাৱ হয়, সেই বিজলীয়া ভাৱটো চব্জিখনত নহয়গৈ। সেইকাৰণে মই কচু বনালে মেক্সিমাম মই এনেদৰে যেনেকৈ আমি আলু ফ্ৰাই কৰি লওঁ তেনেকৈ ফ্ৰাই কৰি লওঁ। আৰু ফ্ৰাই কৰোঁতে মোটামুটি আমাৰ 30% মান সিজি যায়। আৰু সিজিবৰ কাৰণে মই অকণমান নিমখো দি দিছোঁ। তাৰপিছত এইখিনি ঢাকনি দি কম জুইত 10 মিনিটমান সময়ৰ কাৰণে মই ঢাকি দিম, যাতে ভালদৰে ফ্ৰাইও হৈ যায় আৰু 30% আমাৰ সিজিও যায়। আৰু এয়া দেখিছে 3-4 মান পিছত মানে যেতিয়া ঢাকনিখন গুচাই দিলোঁ, তেতিয়া ধুনীয়াকৈ আমাৰ এটা ফাল ফ্ৰাই হৈ গ'ল। আৰু এটা ফালে লুটিয়াই পেলাই মই বাকীখিনিও ফ্ৰাই কৰি ল'লোঁ। আৰু যেতিয়া এনেদৰে অকণমান ৰংচোৱা হ'ব তেতিয়া মই নমাই লৈছোঁ। আৰু একেখন কেৰাহীতে মই অকণমান জিৰা দিছোঁ। আৰু জিৰা দি তাত সৰু সৰুকৈ কাটি থৈ দিয়া পিঁয়াজো দি দিছোঁ। আজি মই পিঁয়াজ বেছি ব্যৱহাৰ কৰা নাই, ইচ্ছা কৰিলে এটা পিঁয়াজো দিব পাৰি। তাৰপিছত পিঁয়াজখিনি যেতিয়া অকণমান ভজা হৈ যাব, মই কচুৰি মেথি অকণমান তেলতে দি দিম। কচুৰি মেথি তেলত দিলেও এটা বেলেগ ফ্লেভাৰ আহে। কেতিয়াবা মই এনেকৈও বনাওঁ। আৰু কচুৰি মেথি অকণমান দি ভালদৰে এইখিনি লৰাই দিম, বেছি নাভাজোঁ, কাৰণ কচুৰি মেথিখিনি মানে পটককৈ তলিত লাগি যাব পাৰে। তাৰপিছত বিলাহীখিনি দি দিছোঁ, আদা নহৰু বিলাহী যিখিনি আমি খুন্দনাত খুন্দি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু সেইখিনি এতিয়া ধুনীয়াকৈ ভাজিম, যেতিয়ালৈকে বিলাহীখিনি ভালদৰে ভাজ খাই নাযায়। কাৰণ বিলাহীটো ভালকৈ ভজা নহ'লে তেতিয়াহ'লে চব্জিখনৰ সোৱাদটো ভালকৈ নাহে। আৰু এইখিনি মই এনেদৰে অকণমান ভাজি থাকিম। আৰু এইখিনি ভাজাতে মই অকণমান নিমখ দিছোঁ, অকণমান হালধি দিছোঁ, অকণমান কাশ্মীৰী ৰেড চিলি দিছোঁ, আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ। যিহেতু নিমখ আগতে দিয়েই লৈছোঁ, ইয়াতে কমকৈ ইউজ কৰিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ বিলাহীখিনি একদম নিজাকৈ তেল যেতিয়ালৈকে বিলাহী এৰি নিদিয়ে তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম। আৰু যেতিয়া ফ্ৰাই কৰি কৰি শুকান যেন হৈ যাব তেতিয়া আমি তাত আগৰ প্ৰচেছটো কৰিম। এয়া চাওক, বিলাহীখিনি ধুনীয়াকৈ আমাৰ তেল নিজাকৈ এৰি দিছে। আৰু এতিয়া আমি ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিম, স্লাইটলি পানী ব্যৱহাৰ কৰিম, যাতে মছলাখিনি ধুনীয়াকৈ ছেট হৈ যায়, নহ'লে মছলাখিনি জ্বলি গ'লেও ভাল নালাগে। আৰু এইখিনি অকণমান পানী দি লগালগ আমি কচুৰ টুকুৰাকেইটাও দি দিম। কচুৰ টুকুৰাকেইটা দি পেলাই অকণমান সময় লৰাই মেলি আকৌ আমি ইয়াতে পানী দি ঢাকনি দি থৈ দিম। কাৰণ কচু সিজিবলৈ অকণমান হ'লেও টাইম লাগে। আমি যেতিয়া ভাজিছিলোঁ 30% সিজি গৈছে, এতিয়াও 70% আমাৰ সিজিব বাকী আছে। সেইটো কাৰণে মই কি কৰিছোঁ, সৰহকৈ পানী দি দিছোঁ। সৰহকৈ পানী দি পেলাই ঢাকনি এখন দি পেলাই একদম কম জুইত দি থৈ দিছোঁ, যাতে গ্ৰেভিও হৈ থাকে আৰু কচুখিনিও ধুনীয়াকৈ সিজি থাকে। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনি দি থৈ দিম। আৰু 5 মিনিটমান হোৱাৰ পিছত এয়া দেখিছে আমাৰ ধুনীয়াকৈ কচু সিজিও গৈছে আৰু গ্ৰেভিটো ধুনীয়াকৈ ঠিক হৈ গৈছে। আৰু এইখিনি সময়তে মই আৰু অলপ কচুৰি মেথি দি দিলোঁ। এইখিনি কচুৰি মেথিৰ ফ্লেভাৰটো আকৌ বেলেগ আহে। আৰু গৰম মছলা অকণমান দি দিছোঁ। দি পেলাই লাষ্টত মই
ভোট জলকীয়াটো যে দেখাইছিলোঁ ভোট জলকীয়াটো কাটি দিম জ্বলা নহ'লে বাৰু আঞ্জাখনটো খাই ভাল নালাগে আৰু ল'ৰাৰ কাৰণে আজি অকণমান আগতে নমাই থৈ দিছোঁ জলকীয়া নিদিয়াকৈ নহ'লে ভোট জলকীয়াটো নিদিলে কচুৰ যিটো টেষ্টটো সেইটো কিন্তু ভালদৰে নাহে আৰু ভোট জলকীয়া মই একদম পূৰা ভাঙি ভাঙি দিছোঁ যাতে একদম জ্বলা হয় চটপটা হয় আৰু গতিকে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব আৰু এনেদৰে কোনোবাই খাই পাইছেনে জনাবচোন আৰু যদি খাই পোৱা নাই এবাৰ প্লিজ বনাই খাই চাব সঁচাকৈ ধুনীয়া হৈছে খাবলৈ আৰু মানে আমি দালি আৰু ভাতৰ লগত খালোঁ গতিকে বহুত ভাল হৈছে মই পিছে বহুত ভাল পালোঁ আশা কৰোঁ আপোনালোকেও ভাল পালে আজিলৈ আহিছোঁ বাই বাই